আজি 5 ছেপ্টেম্বৰ আৰু শিক্ষক দিৱস উপলক্ষে আমি আমাৰ অনুষ্ঠান কৰিবলৈ গ'লোঁ অসম আদৰ্শ জাতীয় বিদ্যালয় দেওমৰলৈ আৰু তাতে কেক কাটি ল'ৰা ছোৱালীসকলৰ লগত অকণমান ধেমালি কৰি আমি আকৌ গ'লোঁ পথৰুঘাটলৈ। কেনে গৰম পচ্চিয়ে বাপাহাৰে। আৰু খোৱাটোৱে মেইন, দিনটো খোৱা লোৱা একোৱে কৰা নাই, অনুষ্ঠান কৰিয়ে ঘূৰি আছোঁ, সেইকাৰণে টাইটকৈ খাই ল'লোঁ।